মই সাদ্দাম আপোনালোকে চাইছে DYD323 চেনেল আৰু এই চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ খবৰ সংগ্ৰহ কৰা হয়। নলবাৰী জিলাৰ বৰশিল্পী সমষ্টিৰ অন্তৰ্গত ৰংচৰতে এটা মহ পোৱা গৈছে। মহটোৰ বৰণ কলা বুলি স্থানীয় লোকে কোৱা হৈছে। মহটোৰ বৰণ কলা আৰু মহটোৰ লগতে এটা পোৱালি আছে। পোৱালিটো 2-3 দিনৰ ভিতৰতে জন্ম দিছে বুলি জানিব পৰা গৈছে। ৰংচৰতে এটা মহ পোৱা গৈছে আৰু মহটো পশ্চিম ফালৰ পৰা আহি আজগৰ আলীৰ ঘৰতে উপস্থিত হৈছে। মহটোৰ লগতে পোৱালি এটা আছে আৰু পোৱালিটোৰ 2-3 দিন বয়সমান হৈছে। আৰু আজগৰ আলীৰ ঘৰৰ নাম্বাৰ হৈছিল এখন আজগৰ আলীৰ ঘৰ নাম্বাৰ আৰু এই নাম্বাৰ যোগাযোগ কৰি উপযুক্ত প্ৰমাণ দি মহটো লৈ যাবলৈ আহ্বান জনাইছে।